ৰাশি আৰু লগ্ন কোনটো বেছি গুৰুত্বপূৰ্ণ? ৰাশি অনুসৰি নে লগ্ন অনুসৰি ভোগ কৰিব বা ফল লাভ কৰিব, এই লৈ মানুহৰ মনত প্ৰায়ে প্ৰশ্নৰ উদয় হোৱা দেখা যায়। কাৰণ জ্যোতিষীসকলেও ৰাশিফল বিচাৰ কৰা সময়ত প্ৰায়ে কোৱা শুনা যায় যে এই ফল সকলোৰে লগত সম্পূৰ্ণভাৱে নিমিলে বা নিমিলাই স্বাভাৱিক। সেয়েহে কোনো জ্যোতিষীক নিজৰ সৰণি বা জন্মকুণ্ডলী দেখুৱাবলৈ উপদেশ দিয়া হয় আৰু সেইমতেহে প্ৰতিকাৰ কৰিবলৈ কোৱা হয়। কিন্তু দেখা যায় বহুত মানুহৰে জন্মকুণ্ডলী বা সৰণি নাথাকেই। আগৰ দিনৰ বেছিভাগ মানুহেতো জন্মৰ সময় নাজানেই, কিছুমানেতো তাৰিখ, মাহ, আনকি চনটোও নাজানে বা জানিলেও প্ৰকৃততে সেইটো শুদ্ধ হয় নে নহয় সেইটো নিশ্চিত নাথাকে। সেইবাবে নিজৰ নামটো বা নামৰ প্ৰথম আখৰটো মতে এটা ৰাশি কল্পনা কৰি লয় বা ভাবি লয় আৰু সেই ৰাশি অনুসৰিয়েই জীৱনত ফল লাভ হ'ব বুলি ভাবে আৰু প্ৰতিকাৰ কৰি শুভ ফলৰ আশা কৰি থাকে। এতিয়া কথা হ'ল, জন্মৰ সঠিক সময়টো নাজানিলেও তাৰিখ, মাহ আৰু বছৰটো জানিলে ৰাশিটো নিৰ্ণয় কৰিব পৰা যায়। কিন্তু সঠিক সময় নাজানিলে লগ্ন নিৰ্ণয় কৰিবলৈ অসুবিধা হয়। বিদগ্ধ জ্যোতিষ পণ্ডিতসকলে মানুহৰ জীৱনত বিভিন্ন সময়ত লাভ কৰা ফলাফল পৰ্যবেক্ষণ কৰি সূক্ষ্ম অধ্যয়ন কৰি লগ্ন নিৰ্ণয় কৰে আৰু সেয়া শুদ্ধও হয় আৰু ফলাফল মিলেও, কিন্তু অতি কম সংখ্যক। আৰু অতি সূক্ষ্ম অধ্যয়ন আৰু অভিজ্ঞতা আৰু জ্যোতিষৰ জ্ঞান নাথাকিলে এয়া অপচেষ্টাৰ বাহিৰে আন একো নহয়। তেনেকুৱা ক্ষেত্ৰত এনেদৰে স্থিৰ কৰা লগ্নমতে ফল আশা কৰাতকৈ ৰাশি অনুসৰিয়ে প্ৰতিকাৰ কৰিলে বেছি ভাল ফল লাভ কৰা সম্ভৱ হৈ উঠে। ৰাশি অনুসৰি প্ৰতিটো নিৰ্দিষ্ট ৰাশিৰ ব্যক্তিৰ জীৱনত ফলাফল একেই হ'ব লাগে, কিন্তু বাস্তৱ ক্ষেত্ৰত তেনেকুৱা হোৱা দেখা নাযায়। গতিকে প্ৰতিজন মানুহৰে জন্ম সময় অনুসৰি নিজৰ নিজৰ লগ্ন কুণ্ডলী বা সৰণিখন প্ৰয়োজন হৈ পৰে। কিন্তু যদি নায়েই বা নাজানেই, তেতিয়াতো আৰু উপায় নাই, ৰাশি অনুসৰিয়েই প্ৰতিকাৰ কৰিব লগা হয়। আনহাতে যিসকল ব্যক্তিয়ে জন্ম সময় জানে, নিজৰ লগ্ন আৰু ৰাশি দুয়োটাই জানে, এইসকল লোকো অসুবিধাত পৰে। তেওঁলোকৰ ৰাশি অনুসৰি সময় ভাল হ'ব লাগে বুলি কয়, আকৌ লগ্ন অনুসৰি বেলেগ কয় বা অশুভ বুলি কয়। তেতিয়া তেওঁলোকৰ কোনটো মিলিব? এনে ক্ষেত্ৰত, অৰ্থাৎ যাৰ লগ্ন আৰু ৰাশি দুয়োটাই জ্ঞাত, তেওঁলোকে দুয়োটা ফলাফলতেই সমানেই গুৰুত্ব দিব লাগে। অৰ্থাৎ তেওঁলোকে ৰাশি আৰু লগ্ন দুয়োটাই ভালদৰে জানিব লাগে। ৰাশি অনুসৰি যদি শুভ হয় আৰু লগ্ন ৰাশি মতে যদি অশুভ হয়, তেন্তে জানিব আপুনি শুভ আৰু অশুভ মিশ্ৰিত ফল লাভ কৰিব। দুয়োটাই শুভ হ'লে শুভ ফল পাব আৰু দুয়োটা অশুভ হ'লে অশুভ ফল লাভ কৰিব। অৰ্থাৎ উদাহৰণস্বৰূপে এজন মানুহৰ যদি মেষ ৰাশি আৰু তুলা লগ্ন হয়, তেন্তে আপুনি দুয়োটা ৰাশিৰে ফলাফলসমূহ জানি লওক। ধৰি লওক মেষ ৰাশিৰ এই বছৰটো বহুত বেয়া বা বেয়া বুলি ফল বিচাৰ কৰিছে আৰু তুলা ৰাশিৰ কিন্তু বহুত ভাল, তেন্তে আপুনি জানিব যে আপোনাৰ এই বছৰটো মিশ্ৰিত ধৰণে পাৰ হ'ব, অৰ্থাৎ ভাল বেয়া মিশ্ৰিত ফল আপুনি লাভ কৰিব। ঠিক সেইদৰে দুয়োটা ৰাশিৰ শুভ হ'লে সম্পূৰ্ণ শুভ ফল আৰু দুয়োটা ৰাশিৰ অশুভ হ'লে সম্পূৰ্ণ অশুভ ফল লাভ কৰিব। তাৰোপৰি জন্ম সময়ত গ্ৰহসমূহৰ অৱস্থান, বলাবল আৰু ভাৱসমূহলৈ দৃষ্টি, যোগ আদিৰ বাবেও একে ৰাশি বা একে লগ্ন হ'লেও প্ৰতিজন মানুহৰে জীৱনত ফলাফল বেলেগ হ'ব। আৰু এই বিষয়ে জানিবৰ বাবে জ্যোতিষ শাস্ত্ৰৰ অধ্যয়ন কৰিব লাগিব বা জ্যোতিষ অধ্যয়ন কৰা কোনো ব্যক্তিৰ সহায় ল'ব লাগিব। ভিডিঅ'টো চোৱা শেষলৈকে শুনাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু যদি ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰিছোঁ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। ধন্যবাদ।